এই মুহূৰ্তত জনাই আছোঁ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাজ্যবাসীৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ খবৰ। SB নিউজ আছাম চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। এই মুহূৰ্তত জনাই আছোঁ বিশ্ববাসীৰ বাবে এটা ডাঙৰ খবৰ। কোভিড ভেকচিনে নহয়, যিকোনো ভেকচিন ল'লে ছাইড ইফেক্ট থাকিব। কোভিড ভেকচিন পাৰ্শ্ব পৰ্যায়ত মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। কোভিড ভেকচিনক লৈ কোনো ব্যৱসায় চলা নাই, অখিল গগৈৰ মন্তব্য নহত কৰিলে কেশৱ মহন্ত। কোভিড ভেকচিনৰ পাৰ্শ্ব সন্দৰ্ভত মন্তব্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ভেকচিন মাত্ৰেই পৰ্যালোচনাৰ থল আছে। কোভেক্সিনতকৈ কোভিচিল্ডৰ ছাইড ইফেক্ট সৰ্বাধিক। তথ্য নজনাৰ অধিকাৰ আইনৰ আঁৰত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। পেট, মূৰ, বুকু, ডিঙি বিষ, উশাহ চুটি হোৱা, কাৰণ নোহোৱাকৈ বমি হোৱা, দেহৰ বিভিন্ন অংগত দুৰ্বল অনুভৱ হোৱা, দৃষ্টিশক্তি হ্ৰাস হোৱা, হাত কলাফুল, বাহুত বিষ অনুভৱ হোৱা, মানসিক স্থিতিৰ পৰিৱৰ্তন হোৱা, কাৰণ নোহোৱাকৈ ভাগৰুৱা অনুভৱ কৰা, এই লক্ষণসমূহ দেখা দিব পাৰে ভেকচিন লোৱা সকলৰ দেহত। আৰু ভেকচিন লোৱা ঠাইত খজুৱতি, ৰঙা দাগ পৰা, মূৰ বিষ হোৱা আৰু এই লক্ষণসমূহ দেখা দিব পাৰে ভেকচিন লোৱা সকলৰ দেহত। ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰথমবাৰলৈ স্বীকাৰ কৰিছে এই ছাইড ইফেক্টৰ। নিউজ দিছ ৰিপৰ্ট SB নিউজ আছাম।